अच्छा তুমি ইনি কিবা এটা কৈ দিয়াচোন ইনি কিবা এটা কাছিল এতিয়া লাজ কিয় কিয় লাজ লাগে লাজ লাগাটো কি কথা আছে লাজ লাগাটো কি কথা আছে লাজ লাগাটো কি কথা আছে এইটো বেয়া কথা নহয় নহয় নাপায় ক'ব লাগে যে আমি এইবোৰ এনেকৈ দেখুৱাই থাকিম চাই থাকক কচোন নমস্কাৰ বন্ধুসকল কষ্টৰ ফল বোলে মিঠা এই তাৰ প্ৰমাণ এয়া বহুত দিনৰ আগত পানী নাছিল 10 মাহমান বানপানী হোৱাৰ পিছতো আমি অকণমান চেষ্টা কৰিছিলোঁ মই আৰু মোৰ এই বন্ধুৱে মিলি এতিয়া এইয়া চাওক এইয়া দেখিছে অলপ ধুনীয়াকৈ চেহেৰাটো আহিছে চাওক এইয়া থোক ভাল লাগিছে পথাৰলৈ আহি এনেকৈ হ'বগৈ বুলি ভবা নাছিলোঁ মাজত দুডৰা এডৰা অলপ ধান কমিছে মানে যেনেকৈ ৰুলোঁ তেনেকৈয়ে ওলাল দুডাল এডাল কিন্তু কাটা সময় হৈছে সি আৰু কাটিব লাগিব গাঁৱলীয়া ল'ৰা আমি মানে গাঁৱত থাকোঁতো এইবোৰ কৰি থাকোঁ বুজিছে অকল মানে পাঞ্জাৱৰ মানুহে খেতি কৰিব জানে যে সেইটো কথা নহয় আমি অসমীয়া ল'ৰা হিচাপে আমিও জানো কৰোঁ কিন্তু আজিৰ যুগত মানে ৰোৱনী দাৱনী অভাৱৰ কাৰণে হৈছে হ'লেও আমাৰ ৰেখাহঁতক শিকাইছোঁ এইবাৰ বেচেৰিহঁতে ৰুইছেহি অকণমান ব'লক ধানখিনি চাওক আহক ইয়াৰ বৈ ৰোৱা ন ধুনীয়া ৰুইছে দে নাজানা মানুহে যে ৰুইছে আকৌ আজিকালি ছোৱালীয়ে ক'ত ৰুৱে এইয়া পথাৰ আমাৰ পথাৰ এয়া মাজে সময় পৰিল এইবিলাক বেয়া হ'ল টেকন'লজি ব্যৱহাৰ নকৰিলে কেনেকৈ হ'ব এইবিলাক শুই গ'ল অলপ অলপ সাৰ চাৰ তেনেকৈ আমাৰ দিয়া নহয়তো গোবৰৰ ওপৰত যিকণ হৈছে আৰু সেয়াই ব'লক দেৰি নকৰোঁ ঘৰলৈ যাওঁ ভোক লাগিছে কিবা এটা বনাম এতিয়া গৈ দেখুৱাম ব'লক আহি ঘৰ পালোহি পথাৰৰ পৰা আহি ঘৰ পালোহি এইটোৱে ঘৰ আমাৰ অকণমানি ঘৰ ব'লক ভিতৰত কি বনাই আছে পুতুককৈ চাওঁগৈ বিলাহী লাগে বুলি কৈছিলে আনিলোঁ বাৰু ব'লক চাওঁগৈ পটককৈ সোমাই যাওঁ আহক কি বনিছে চাওঁ বৰ দামী মোবাইল নহয় কিন্তু দেই কেমেৰাটো বৰ ভাল নহয় সেইটো কাৰণে সেয়া পাকঘৰত কিবা এটা কৰি আছে যেন পাইছোঁ ব'লক ৰেখা কি বনাই আছা হা হা বইল মাছ এইয়া মই কৈছিলোঁ নহয় আজি কিবা এটা স্পেচিয়েল বনিব আমাৰ ঘৰত এয়া অলৰেডি আলু দিলেই
তাৰপিছত বিলাহীকেইটা পুৰি ল'লা ন বিলাহীকেইটা পুৰি লৈছে আৰু ইয়াৰ লগত আদা নহৰু আৰু মান ধনিয়া কেঁচা জলকীয়া চাই থাকক বনাই আছে মানে মাছখন ক'ত থলা এইয়া মাছ নিমখ সানি থৈ দিছে সৰু মাছ বেছি ডাঙৰ মাছো নহয় এনেকুৱা মাছটো খাই ভাল লাগে এই পিচটো যে এনেকুৱা পিচবিলাক খাই ভাল লাগে গোটেইখিনি নবনাওঁ বাৰু মানুহ কম কেইটামানহে বনাম এয়া এই মালটো হৈ যাব লাগিব ন এতিয়া পিঠাগুড়ি কেইটামান দিব লাগিব পিঠাগুড়ি দিব লাগিব বনোৱা ডুপ্লিকেট বিলাহী ৰাখা পথাৰলৈ গৈছিলোঁ না ধান ধুনীয়া হৈছে আচ্ছা মাজলৈ গ'লা একে আগ পালোগে গৈ চালোগে সেই দুডৰা তুমি ৰোৱাখিনি যে ইমান ধুনীয়া হৈছে নকৈছো তুমি ৰোৱাখিনি বহুত ধুনীয়া হৈছে দুদুও কৈছে যে নাই বৌহঁতে ৰোৱাখিনিয়ে ধুনীয়া হৈছে আৰু বাকী মাজত অলপ অলপ বেয়া হৈছে হাঁহিছিলা ইমান থেপা থেপি বেকা বেকি জানিছা আমাৰ ইয়াৰ পথাৰত নমাইছোঁ জানিছে অসমীয়া ছোৱালী হয় নে নহয় চব জানিব লাগিব আজিকালি জানা হৈছে অলপ জানে এয়া মই দেখুৱাই থাকিম বইল মাছটো মোৰ মানে একে বিৰাট ফেভৰেট এইটো আৰু ল'ৰালে কেনেকুৱা পিচ দিওঁ ল'ৰালে এনেকুৱাই পিছে দিয়া পাৰিব বইলহে কাঁইটকেইডাল ধুনীয়াকৈ ওলাই যাব তুমি এনেকুৱা খাবানে মাথাটো খাবা যেনেকুৱাই দিয়া দিলেই হ'ল চব দিয়া এই মাছৰ পিচ হিচাপে গন্তি কৰিব পাৰিব আমাৰ ঘৰত মানুহকেইটা পাঠলে গৈ থৈ নেকি আজি চাওক এইটো হ'ল বইল মাছৰ জুতি আকৌ সিজাব লাগিব সিজালেহে বনিব এনেকৈ দিছাহে হৈ যাব নে এয়া হ'বলৈ হ'লেই নে এয়া ঢাকনি মাৰি দিব এতিয়া কেইমিনিট মালে 10-15 মিনিট ঠিক আছে আকৌ দেখুৱাই আছোঁ আধা ঘণ্টাৰ পিছত কি পৰ্যায় হ'লগৈ বেয়া মজা লাগে চাই থাকক একদম ধুনীয়াকৈ স্কিপ নকৰাকৈ চাব দেই দেৰি কৰিলে কিন্তু বস্তুটো বেলেগ হৈ যাব এইয়া মাছৰ তেল চাওক দেখিছে এইয়া তেলৰ কালাৰ তুমি পিঠাগুড়ি দিয়ে দিলা হা কেলে ইমান তেল ওলাইছে ন এইফালে লোকেল মাছ নহয় নেকি এইকেইটা লোকেল মাছৰ তেল এনেকৈ এইকণ কি ধুনীয়াকৈ তেলটো বিৰিঙিছে চাওকচোন বেয়া মজা লাগিব খাই তেল মাছৰ দেখোন আৰু কি দিবা ইয়াত এতিয়া তুমি এতিয়া মোক আৰম্ভণিৰ পৰা কোৱাচোন কি দিছিলা প্ৰথমতে আলু বইল কৰিলোঁ তাৰপিছত আদা নহৰু দিলোঁ তাৰপৰা ধনিয়া পাত পোৰা বিলাহী তাৰপিছত আৰু মাছৰ পিছত দিলোঁ কি পিঠাগুড়ি তাৰপিছত ঢাকনি দি দিলা ঢাকনি দি আকৌ আৰু অকণ সিজাম আৰু 10 মিনিটমান সিজিব ন লোভ লাগি গৈছে মজা লোভ লাগিছে আৰু অকণমান সময় থাকিব ন 10 মিনিটমান আমাৰ ইয়াৰ মেইন কাৰিকৰ এনেকৈ মাজে সময় বনাই খুৱাই থাকে তাকে এতিয়াৰ পৰা লৈছোঁ মানে কি যি এনেকুৱা স্পেচিয়েল কিবা বনাব আপোনালোককো লগত দেখুৱাই থাকিম মানে সিদিনাখন দেখুৱালোঁ মাংসকণ বনাইছে বেয়া মজাকৈ বনায় আজিকালি হয়নি কালি ভাল নহ'ল বেয়া হৈছে একো নাই ঠিক আছে তাৰপিছত তুমি এনেই কিবা এটা কৈ দিয়াচোন এনেই কিবা এটা কোৱাচোন এতিয়া লাজ কিয় লাজ লাগে লাজ লগাটো কি কথা আছে লাজ লগাটো কি কথা আছে এইটো বেয়া কথা নহয় নাপায় ক'ব লাগে যে আমি এইবোৰ এনেকেই দেখুৱাই থাকিম চাই থাকক কচোন নীলাজ এয়া নীলাজ বিৰাট ফটোৱা এইবিলাক এনেকেই ফটোৱামি কৰি থাকে কিন্তু মই নথকা অৱস্থাত নিজৰ ইনষ্টাগ্ৰামত হ'লে ভিডিঅ' বনাই দি থাকে মই যদি কওঁ মোৰ ইনষ্টাগ্ৰামটোৰ কাৰণে ৰিল এটা বনাই দিছোঁ নিদিয়ে কিন্তু বহুত টেলেণ্ট যে ভয়ানক টেলেণ্টেড এতিয়া এয়া মনে মনে বনাই আছে মই আইডিয়া এটা পাইছোঁ বিলাহীয়ে লৈ আহিবা বুলি কওঁতে গম পাইছোঁ আজি বইল মাছেই বনিব সেইটো কাৰণে আপোনালোকক দেখুৱাই আছোঁ চাই থাকক পানীটো অলপ কমি গৈছিলে তাকে গৰম পানী অকণমান ঢালি দিছে চাওক ইয়াৰ পিঠা ভাত ঢাকনি মানে অঁতৰাই দিয়াৰ পিছত ধুনীয়া কালাৰ এটা আহিছে মজা কালাৰ আহিছে দেখা গেছ বচোৱা গৰম অফ কৰি থোৱা গেছটো বেছি যাব নে চিকটা মানে চিন্তা কৰিব লাগিব এই চৰকাৰৰ দিনত এনেই গ'লে চেছ বহুত চেছ
অকণ টেষ্ট কৰি চাবা নি নিমখ চাম চাব লাগিব একে ভাতৰ লগতে টেষ্ট কৰিম নে নাই এতিয়া কৰি দিলে বেলেগ হৈ যাব না আলুকণ অকণ এনেকৈ আলুটো আপোনালোকে ভাঙি দিব দেই তেতিয়া অকণমান মানে গ্ৰেভিটো ডাঠ হ'ব আৰু বেয়া মজা লাগে খাই চাবচোন ৰেখাই মাজে সময় এইটো খুৱাই থাকে বাৰু মোক পাপাই ভাল পায় যে সেইকাৰণে মই এইটো খাওঁ আকৌ কেঁচা হালধি দি যে বনাই কেঁচা হালধি মই কেঁচা হালধি দি বেয়া পাওঁ দেই খাই তিতা তিতা লাগে তৰকাৰীখন কেঁচা হালধি দি বনাবা খাই মই ভাল পাওঁ এনেকৈ কিয় বনাওঁ কচোন কিয় পাপাই খাই ভাল পায় কামটো আৰু আচ্ছা মানে মোক শহুৰবাই এনেকৈ বনালে খাই ভাল পায় বোলে তাকে কৈছে শহুৰ দেউতাও নাই এই পৃথিৱীত এনেও মই বইল বনালে ভালেই পায় হয় নহয় তৰকাৰীখন মানে আমাৰ ঘৰখনত মছলা প্ৰভাৱটো অলপ কম মছলা বৰ বেছি এটা ব্যৱহাৰ নহয় এই আদা নহৰুকণেই বেষ্ট বাকী এসোপা খালে যি বেমাৰ এয়াহে এতিয়া গ'ল্ড ব্লাডাৰ ভুগিছে গ'ল্ড ব্লাডাৰ আজি এয়া আল্ট্ৰাচাউণ্ড কৰি আহিছেহে মছলা খাই খাই মছলা ইয়াত নেখাওঁ নহয় ঘৰতহে মাহঁতৰ ঘৰতহে এয়া আল্টিমেট হ'ল হয় ন হৈছে সিনে হৈ গ'ল আৰু নমাই দিওঁ নমাই দিবা ঠিক আছে নমাই দিওঁ অফ কৰি দিওঁ অফ কৰা তাৰপিছত পটাপট ভাতটো বহা আমি খাই দিব লাগে হে খালি কেহি খালি তাৰমানে ভাত বাঢ়ি দিলে ব'লক পটাপট ভাতটো খাই দিবগৈ লাগে ব'লক 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 এইয়া আমাৰ এতিয়া খোৱা সময় হৈ গ'ল পটাপট খাওঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কেনেকুৱা পালে ক'ব আৰু ভাল হৈছে বেয়া হৈছেতো এই ৰেখাই আমাৰ ভাল বনায় কিন্তু মাছটো সেইটো আপোনালোকে কিবা এটা কৈ দিবচোন দেই আজিলৈ বাই বাই